নমস্কাৰ, মই তাপ্তি ৰুটি বৰা। আজিৰ কবিতা অনুপম শৰ্মাৰ মৰম। তুমিয়েই এদিন কৈছিলা সন্ধিয়া পৰত মোৰ এই পদূলিৰ বকুলৰ তলত, তুমি মোৰ বুকুৰ আপোন। উতলোৱা ফাগুনে মোক তোমাৰ কাষলৈ লৈ যায়, বকুলৰ সুবাসৰ তলত মিতিৰালি কৰোঁ মই নিজ নিশা। তাহানিৰ দিনতে কোৱা তোমাৰ মনত আছেনে, আমি যে সপোনৰ বাগিচাত আল ফুলে মৰম নামৰ এটি পুলি ৰুইছিলোঁ। বৰ্তমান বৰ নিষ্ঠুৰ, আমাৰ পুলিটো লহপহকৈ বাঢ়ি আহিছিল। এজাক ধুমুহাই আমাৰ সপোন তছ নছ কৰি গ'ল। এটি সামান্য অজুহাততে তুমি আঁতৰি গ'লা মোৰ পৰা বহু দূৰলৈ। অবুজন মনে নামানে বুজনি, তোমাৰ স্মৃতিৰে সজাইছোঁ মোৰ মনৰ মণিকোঠা। আজি আৰু মোৰ তোমাক মনত নপৰে, তুমি মোৰ জীৱনৰ এটি অলিখিত কাহিনী হৈ ৰবা। তুমি মোৰ জীৱনৰ এটি অলিখিত কাহিনী হৈ ৰবা। ধন্যবাদ।